অশান্ত মনত যদিওবা অলেখ শব্দৰ স্ৰোত, তথাপি কেতিয়াবা মৌন হৈ পৰে ওঠ। নষ্টালজিয়াৰ সাগৰত বুৰ মাৰি নিজকে বিচাৰি চাওঁতে পাওঁ অফুৰন্ত উন্মাদ প্ৰেমিক ৰূপ, যাৰ কলমে নিগৰিছিল প্ৰণয়ৰ গোলাপী সোঁত। প্ৰিয়জনৰ সান্নিধ্যত প্ৰাণ পাইছিল সেউজী কবিতাৰ থোপ। বাস্তৱত একা সুখী হোৱাৰ কৃত্ৰিম আখৰা, মুখা পিন্ধা ভাৱৰীয়া। হৃদয়ে কঢ়িয়াই বিৰহৰে সোপা বিষ, অভিনয় মোৰ আজীৱন। বন্ধ কোঠালিত আজি প্ৰবঞ্চনাৰ ভেঙুচালি, ঘনাই আমনি হৈ মাথো প্ৰতিধ্বনি। চিলিঙৰ ধামডালেও মাতে, আহ মোৰ কাষলৈ, লৈ যাওঁ তোক দূৰ দিগন্তলৈ। জিৰাই লচোন স্মৃতিবোৰ পাহৰি। দেহি ঐ, হয়তো সিও বুজি উঠে মোৰ ভগ্ন হৃদয়ৰ গোপন বিননি, হাঁহিৰ আৱৰণেৰে থকা বিষাদৰ চুপনি। অথৰ দৃষ্টিৰে সেমেকে দুচকু, বৈ যায় অশ্ৰু আৱেগৰ। সময় নীৰৱে বেদনা কঢ়িয়াই, নিশাবোৰ হয় উজাগৰ।